গাইজ মই এতিয়া উঠিলোঁ মৰ্ণিঙৰ হৈছে আপোনাৰ 7 o'clock আজিৰ মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম আজি এটা বহুত ভাল খবৰ মোৰ কাৰণে মই সবকে জনাব খুজিছোঁ যিহেতু আমাৰ আগৰ এটা চেনেল আছিলে যিহেতু মই আপোনালোকক জনাব খুজিছোঁ মোৰ আগৰ আমাৰ 4জন মেম্বাৰৰ এটা চেনেল আছিলে সেই চেনেলটোৰ নাম হ'ল অল ইন ওৱান এণ্টাৰটেইনমেণ্ট আজিৰ পৰা 3 বছৰ আগত কিবা এটা কাৰণত আমাৰ সেই চেনেলটো আমি বন্ধ কৰি দিব লগা হৈছিলে বাট আমি আজি ভাবিছোঁ আজি আকৌ সেই 4জন আমি পুৰণা মেম্বাৰ একলগ হ'ম ভিডিঅ' বনাম বুলি ভাবিছোঁ আকৌ সেই চেনেলটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ Assamese ফানি চেনেল হয় সেইটো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ ডিছক্ৰিপশ্যনত মই মোৰ লিংকটো দি দিম সেইটো চেনেলৰ আপোনালোক সকলোৱে চাই থাকিব এনেকৈ কেনে ভিডিঅ'বিলাক বনালোঁ অলপ চলপ যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম বাছ এনেকৈ চাই থাকিব আৰু যোনে এনেকৈ নতুনকৈ চাই আছে তেওঁলোকক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে মোক যিমান পাৰে ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক বাছ ইমানখিনি কৰক আৰু আগলৈকে মই দেখাই থাকিম এতিয়া চাই থাকক এনেকৈ আহি গ'লোঁ আমাৰ নতুন বহুত আগৰ মানে নতুন নহয় বহুত আগৰ আমাৰ ইউটিউব চেনেল এটা আছিলে সেই চেনেলটোৰ কাৰণে আমি আকৌ ভাবিছোঁ সেইটো চেনেলটো ষ্টাৰ্টিং কৰোঁ সেইটোৰ বিনিময়ত আমি আজি গোটেইবোৰ আগৰ ফ্ৰেণ্ডবোৰ একলগ হৈছোঁ ভিডিঅ' বনাবলৈ আগৰ ইউটিউব চেনেলটোৰ আমাৰ অপেনিং কৰিম বুলি ভাবিছোঁ চাওক আমাৰ গোটেইবোৰ আমিও আছোঁ মানে আমাৰ পুৰণা চেনেলৰ ভাগিদাৰ আজি আমি সবগুলো জমা হৈছোঁ ভিডিঅ' বনাবলৈ বাকী চাই থাকক এনেকৈ আগলৈকে শ্বুট চলি আছে বিহাইণ্ড দ্য চিনত কামত আহিব শ্বুটখিনি চাব আমাৰ পুৰণি চেনেলটোত আমি আকৌ আহি আছোঁ ঘূৰি এইটো চাওক ভিডিঅ' চিডিঅ' বনাই হৈ গ'ল এতিয়া ভাবিছোঁ আজি অলপ পনীয়া ভাত খাম বুলি এয়া চাওক বনোৱা হৈ আছে পনীয়া ভাত দেখি আছে ভাবি আছোঁ পনীয়া ভাতকে খাওঁ আৰু আমি অসমীয়া মানুহটো পনীয়া ভাতটো ভাল লাগে আৰু যিহেতু টেষ্ট পাম আৰু ন সেইটো চবৰে পাৰিছে যোনে ভাল পায় যাৰ ফেভৰেট হয় গমে পাইছে কিমান যে সোৱাদ ৰস লগা সোৱাদ গমে পাইছে বাৰু দেখাই থাকিম বাৰু এনেকৈ আগলৈকে চাই থাকিব ইয়াম লাগে দেই গেছ এইটো চাওক আমাৰ পুৰণা চেনেলৰ আমি ভিডিঅ' শ্বুট কৰা হৈ গ'ল এতিয়া গোটেইবোৰ ঘৰে নিজৰ কামলৈ যাবলৈ হ'ল মই জাষ্ট খালি আপোনাক দেখাই দিছোঁ আমাৰ পুৰণা চেনেলৰ আমি 4জনে মেম্বাৰ আছিলোঁ চাই লওক এনেকৈ আমাৰ আগৰ চেনেল মই ডিছক্ৰিপশ্যনত আমাৰ পুৰণা চেনেলটোৰ লিংকটো মই দি দিম যিবোৰ আমাৰ আগৰ ফেমিলিজ আছিলে ইউটিউবৰ মোৰ এই ব্লগ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু বাছ ইমানখিনিয়ে অনুৰোধ কৰিলোঁ আৰু আজিলৈকে ইমানখিনিয়ে সমাপ্ত কৰিলোঁ